Hello everyone. আজি মোৰ মনটো বহুত ভাল লাগি আছে কাৰণ বহুত দিনৰ মূৰত বহুত প্লেনিং কৰি বহুত ৰিসাৰ্চ কৰি পইচা গুটাই যেনে তেনে মই এখন একাউষ্টিক গিটাৰ কিনিবলৈ সক্ষম হৈছিলো যিটো মোৰ সপোন আছিল যে এখন মই ভাল একাউষ্টিক গিটাৰ কিনিম বুলি তো আজি এইটো ভিডিঅ'টা হাফচোন একেলগে আনবক্স কৰো মই খোলাই নাই গিটাৰখন আনি পেলাই থৈছোহে ডেলিভাৰী দিম বুলি ফোন কৰিছিলে মই কলো নেলাগে ভাই মই নিজে গৈ লৈ আহিমগে মই ৰ'ব নোৱাৰো আপোনালোকৰ কাৰণে তো মই নিজে গৈ পেলাই তালুকৰ ডেলিভাৰী নলৈ গিটাৰখন মই লৈ আহিলো তো একেলগে আনবক্স কৰো কি আছে গিটাৰখন কেনেকুৱা হ'ব মই গম নাপাওঁ কাৰণ মই অনলাইন অৰ্ডাৰ কৰিছিলো bajao.com ৰ পৰা তো আহক একেলগে আনবক্স কৰো This is my new guitar. CORT-ৰে গিটাৰ মই আগৰ একাউষ্টিক CORT-ৰে ইউজ কৰিছিলো বহুত ৰিসাৰ্চ কৰিছিলো মই কি কিনো কি নিকিনো বহুত দুমুজাটো পৰিছিলো কাৰণ আমি ইয়াত ভাল গিটাৰ কিনিবলৈ হলে বহুত ভাল গিটাৰ মানে অকল ইয়ামাহাখনে পোৱা যায় গৈ পেলাই বজাই চাই আহিবৰ কাৰণে তাকো বজাবলৈ দিবলৈ অকণ বেয়া পায় দোকানীবিলাকে কাৰণ স্ক্ৰেচ লাগি যায় কথাটো বুজি পোৱা হয় বাৰু তো মই অনলাইনে প্ৰিফাৰ কৰিলো কিনিবৰ কাৰণে bajao.com লৈ গলো লাকিলি bajao.com লৈ ফোন কৰোতে এজন অসমীয়া ল'ৰা লগ পালো Mondip Kalita তেওঁৰ লিংক মই ডেসক্ৰিপচনত দি দিম তেওঁ বহুত ভালকে বহুত ধুনিয়াকে তেওঁ গাইড কৰিলে তেওঁ ওচৰতে একেখনে গিটাৰ আছে এখন গিটাৰ তেওঁ ওচৰতো আছে তো তেওঁ অতি ধুনিয়াকে গাইড কৰিলে বেলেগ গিটাৰ কেনেকুৱা সাইজ হয় মোৰ প্লেইং ষ্টাইল চাই মেলি কি কৰে অতি ধুনিয়াকে তেওঁ উইথ ডিসকাউন্ট তেওঁ মোক এখন গিটাৰ লবলৈ ক'লে আৰু যদি আপোনালোকো ভাবিছে আপুনি গিটাৰ কিনিব bajao.com ৰ পৰা মই তেওঁৰ ইনষ্টাগ্ৰামৰ লিংক মই ডিটেইলছ দি থৈছো আপোনালোকে তেওঁ গৈ কন্টাক্ট কৰিব পাৰে তেওঁ অতি ধুনিয়াকে ভালকে গিটাৰখন চাই মেলি দিছে মোৰ গিটাৰখন পঠিওৱাৰ আগতে তেওঁ মোক সব কৈ দিছে যে এনেকুৱা হ'ব তাহকচোন তে গিটাৰখন কেনেকুৱা আছে চাওঁ কালি মোৰ ৰ'ব পৰা নাই খুলো মই দেখা নাই এতিয়ালৈকে গিটাৰখন চামহে প্ৰথমবাৰৰ বাবে এবাৰ প্ৰথম হৈছে যেতিয়া পৰা ইউটিউব খুলিলো তেতিয়াৰ পৰাই এইবিলাক হৈছে নহলে এতিয়ালৈ মই বজাই মেলি শেষ কৰিলো হয় এই ইউটিউবটো বনোৱাৰ পিছত মোৰ এতিয়া মানে ভিডিঅ'ই কৰিম নে মনো যোৱা নাছিলে বজাও লাগিছে কিন্তু উপায় নাই কন্টেন্ট লাগে নহয় Let's open the guitar. তাৰ আগতে বেগটোৰ কথা কৈ লওঁ নিব বেগটো এইটো পেডেড বেগে হয় দেই এটা ভাল কোৱালিটি বেগ আহিছে ইয়াৰ লগত ধুনীয়া কোৱালিটিৰ বেগ ইয়াৰ ভিতৰত মই কি পাওঁ চোৱাই নাই চোন কি আছে এখন কি ওকে এখন ফিশম্যান ওকে ফিশম্যান ইয়াৰ যেটো পিকআপ সিস্টেম তাৰ গাইড এখন দিছে আৰু ইয়াৰ লগত দিছে এলএন কি এডাল চাই লওঁ দিয়ক তাৰ পিছত কি আছে চাই লওঁচোন কোনো কি আছে এডাল এলএন কি যেটো সকলো গিটাৰ লগতে দিয়ে টুপি এটাও দিছে ষ্ট্ৰিং লগাবৰ কাৰণে টুপি বুলিয়ে কওঁ আৰু আমাৰ গাঁৱলীয়া ভাষা আৰু এডাল কি হ'ব এখন কাগজ এখন দিছে কিহৰ কাগজ নাজানো হাউ টু এডজাষ্ট দ্য নেক এণ্ড দ্য এডজাষ্টেবল ট্ৰাষ্ট ৰড নেক আৰু ট্ৰাষ্ট ৰড কেনেকৈ এডজাষ্ট কৰিবলৈ ভেৰি গুড ভাল ইনফৰমেশ্যন দিছে ইয়াৰ লগত চাব লাগিব ধুনীয়াকে আৰু কিবা কিবি দিছে এইডাল কি জানো ধৰিব নোৱাৰি এইডাল কি হয় মানে জানো দাঁত কচু দিছে নেকি অসমৰ মানুহে তামোল চামোল খায় দাঁত কচুবোৰ দিছে চাগে নাজানো দেই চাব লাগিব কি কাৰণে দিছে অ'কে ত' এইটো ইয়াতে থওঁ এতিয়া গিটাৰখন চাওঁ গিটাৰখন বেগটো মজা কোনো কথাই নাই চাইডটো হেভি ডিউটি এনেই আমাৰ যোনটো বজাৰত পায় সেইটো বেগ নহয় টান কোৱালিটি ফিনিচিং মজা গিটাৰখন খোলো বহুত সাউন্ড হ'ব পাৰে দেই মাইক চাইক বুজোৱা নাই আৰু অ' মাই গড এইটো আৰু ওকে বেগটোৰ ভিতৰখন আপোনাৰ দেখিছে গিটাৰখন মজা বঢ়িয়া পেডেড ৱাও ওপৰতো পেড আছে বঢ়িয়া চালিয়া বেগ গিটাৰখন চাওঁ এখন গিটাৰ ময়ো চোৱা নাই মই চাই লওঁ নিজে ওকে গ্ৰেট সদায় ইউটিউবতে চাই ৰিচাৰ্চ কৰিছিলো চব ওচৰৰ পৰা দেখাওঁ এখন মোৰ গিটাৰ নতুন গিটাৰ এইখন চাব পাৰে গোল্ড প্লেটেড গোল্ড নে সোণ পানী ছুটোৱা নাজানো আৰু লিখা আছিলে এইটো বেক সাইড পোহৰত দি দিওঁ অকমান
ওকে তো এইখন চাগে টিউনিং নাই চ' টিউনিং মই কৰি লওঁ টিউনিং কৰাৰ পিছত কিবা কি বজাম আৰু নাজানো কি হয় অ'কে ঠিক আছে মই টিউনিং কৰি লওঁ লগ পাওঁ A few moments later. মজা লাউড সাউন্ড একদম আপোনালোকে এইটো মাইকেদি ৰেকৰ্ড কৰিলে কি হ'ব নাজানো কাৰণ এইটো পডকাষ্ট মাইক হয় বহুত হাই কোৱালিটি মাইক নহয় মই মাউনো কোম্পানীটোৰ মাইক হয় যিটো মই ইউটিউব ভিডিঅ' কৰিবৰ কাৰণে হৈ যায় নাজানো গিটাৰৰ কাৰণে সদায় এইটোতে কৰি থাকোঁ বাৰু কিন্তু মই নাভাবোঁ যে ইয়াৰ যিটো অৰিজিনেল চাউণ্ড যিটো মই এতিয়া পাইছোঁ সেইটো আপোনালোকে পাইছে নে নাই পোৱা মই গম নাপাওঁ খালি সাস্টেইন বহুত দেৰি আছে যিটো মোক লাগিছিলে ওকে বঢ়িয়া বহুত দেৰিলৈকে সাস্টেইন আছে দ্যাটছ গ্ৰেট হাৰমনিক্স পুৰা আছে ক'ত আছে ইয়াত ইয়া that's great মজা লাগিছে গিটাৰখন ভালকে বজাব লাগিব জাষ্ট মই স্পেচিফিকেশনখিনি কৈ লম ন মই সদায় সলিড বডি গিটাৰ এখনৰ কাৰণে মই সদায় ভাবি আছো সলিড বডি গিটাৰ আমাৰ যিবোৰ আগৰ গিটাৰ আছিল সলিড বডি মানে লেমিনেটেড হয় ইয়াৰ টপ সলিড সিটকা স্প্ৰুচ টপ আৰু বেক এণ্ড সাইড সলিড মেহাগনি বেক এণ্ড সাইড তো হেতুৱে আপোনালোকে 80% গিটাৰত পাই যাব এইটো বস্তু যদি আপোনালোকে অকমান হাই এণ্ড গিটাৰ কিনে তাৰপিছতে ইয়াৰ সবতকে ডিফাৰেন্সটো মই দেখিছো যে ইয়াৰ যিটো মোৰ নাট উইথ যিটো উইথ হয় আগৰখন গিটাৰতকৈ মোৰ এখন গিটাৰতকৈ অকমান বেছি 45 mm তো মই অকমান বজাবৰ কাৰণে এখন দুদিনমান বজোৱাৰ পিছতহে হাতখন পুৰা ইয়াৰ লগত মোৰ ফ্ৰী হ'ব তেনেকুৱা মোৰ লাগিছে কাৰণ এখন মই 6 বছৰ বজালো এখন গিটাৰ এখন মোক বহুত শিকালে গিটাৰে এখন 6 বছৰ বজালো তো ইয়াৰ যিটো গ্ৰিপ সেই গ্ৰিপটো আৰু ইয়াৰ গ্ৰিপটো অকণ বেলেগ হয় এখন অকমান হকত হয় কিন্তু সাউন্ড ওয়াইজ এখন বহুতে বেছি ধুনীয়া ইয়াতকে এইপিনে ওপৰত আছে আপোনাৰ ইয়াত টিউনাৰ সিস্টেম এটো টিউনাৰ হয় ধৰি থাকিলে টিউনাৰ অন হৈ যায় প্লাস ইয়াত যোনটো বেস মিডল ট্ৰিবল ইয়াত একেলগে আমি মিক্স কৰিব পাৰো দ্যাটছ গ্ৰেট নেক টু হল এটো মেহাগনি নেক ফ্ৰেটবোৰ্ড ৰ'জউড ফ্ৰেটবোৰ্ড এটো ৰ'জউড নেম ইবানিজন চাব লাগিব ভালকে ব্ৰিজখন কিন্তু আৰু এটা বস্তু ভাল লাগিছে এই পিক গাৰ্ডখন দিয়াৰ কাৰণে ইয়াত পিক গাৰ্ডখন আছে পিক গাৰ্ডখন দিয়াৰ কাৰণে ইয়াত ডিফাৰেন্সটো মই দেখাই দিব পাৰো এখন যদি চাই পিক গাৰ্ড নাছিলে আৰু এইখন জেগা আপুনি চাব পাৰে এইখন জেগা কি হৈ আছে নহলে এইখন গিটাৰ মানে ৰগৰি পেলাইছে গোটেই ইয়াত এইটো নহ'ব বুলি মই আশা কৰিলো কাৰণ পিক গাৰ্ডখন দিছে ইয়াত ওকে বহুত ধুনীয়া আৰু টিউনাৰ এইকেইটা টিউনাৰ আপুনি চাব পাৰে গোল্ড ফিনিশ টিউনাৰ আৰু অকমানিকে এইখিনিতে ডিটেইলিং এটা আছে চাব পাৰে সৰু ডিটেইল দেখিবলৈ বেয়া লগা নাই ভালেই লাগিছে কিন্তু দেখিবলৈ যিয়ে যি নহওক কিন্তু বজাই মোৰ বহুত ভাল সাউন্ডটো স্পেশাল ওয়াও লেটস চেক দ্য টিউনিং ওয়ান্স এগেইন নতুন গিটাৰ যেহেতু টিউনিংটো অকমান ইফাল হৈ যায় স্ট্ৰিং একেবাৰে নতুন নাই হিলা নাই Yes, হিলা নাই 20 ফ্ৰেটছ আছে আৰু গিটাৰখনত মই ডিফাৰেন্স একদম হেৰি কৰি পাইছো এখনৰ লগত যদি মই চাওঁ এই যেটা ফ্ৰেট বাৰৰ যিটা আমাৰ ফিনিশিং এটা বহুত ধুনীয়া আগৰখন মই বজাওতে যেতিয়া এনেকে বজাও মোৰ এই ফ্ৰেট বাৰ গিটা ইয়াত লাগি যায় মানে ওপৰত লাগি যায় কিন্তু মই সেই বস্তুটো মই ইয়াত ফিল কৰিব কৰা নাই এতিয়া অতি স্মুথলি মোৰ হাতখন গৈছে এখনত ওকে দেয়াৰছ আ ডিফাৰেন্স ফিলৰ ডিফাৰেন্স আছে এখন একদম স্মুথ হাতখন একদম স্মুথলি যায় ইয়াত অকমান এতিয়াহে মই ফিল কৰিছো আগতে গমেই পোৱা নাছিলো ইমান বছৰে কিন্তু আজি মই এই বস্তুটো ফিল কৰিছো মানে কিয় গিটাৰবিলাকৰ দাম বেছি হয় কেতিয়াবা ওকে
তো কিবা এটা বজাও নহয় জানো কৰ্ডে কিবা এটা বজোৱাৰ ক্ষেত্ৰত মজা কিন্তু মই সদায় এইখনত বজাই থাকোঁ কাৰণে ইয়াৰ যিটো উইথ হয় সেই উইথটো অকণমান কম আছিলে যিটো নেক উইথটো আছে মানে নাট উইথটো যিটো আছিলে ইয়াৰ উইথটো অকণমান বেছি কাৰণে মোৰ অকণমান অসজা লাগি আছে এতিয়া বৰ্তমান কিন্তু মই ভাবোঁ যে দুদিনমান বজোৱাৰ পিছত মোৰ এইটো ঠিক হৈ যাব কিন্তু এজ এ চাউণ্ড ৱাইজ মই বঢ়িয়া হৈ গৈছোঁ বেলেগ এটা পিকেটি বজাইছোঁ এইটো 0.8 mm পিক আছিলে পিকটো মই চেঞ্জ কৰি পেলাই এইটো 1.4 এটা আছে নতুনকৈ এটা মই কিনি আনিছোঁ সেইটো বজাই চাওঁ কেনেকুৱা লাগে চাউণ্ডটো চাম বজাওঁতে অকণমান মই ডিফাৰেঞ্চটো মই পুৰা ফিল কৰিছোঁ চাউণ্ড ৱাইজ মই সঁচাকৈ বাৰে প্ৰতি কৈছোঁ যে মই বহুত ভাল পাইছোঁ কাৰণ বেছটো বহুত বেছি এইখন গীটাৰত আপুনি মই দেখাই দিব পাৰিম ইয়াত বেছটো ইমান নাই ইয়াত বেছটো মোৰ বহুত কম ইয়াত চাউণ্ডটো দিছিলে কিমান বহুতেই কম চাউণ্ডটো কিন্তু এখন বজাওঁতে মই বহুত দিন বজাই থকাৰ কাৰণে মই ইয়াত আৰামটো বেছি ফিল কৰিছোঁ Let's try something different. কৰ্ড কেইটামান বজাই চাওঁ একদম চিম্পল ৰেছপন্সটো কেনেকুৱা চাওঁ গিটাৰখনৰ আচৰিত কথা যেতিয়া মই বহুত কম ভলিউমত বজাইছোঁ ডাইনামিকলি বজাইছোঁ মই ইয়াৰ ৰেছপন্সটো মজা মানে এনেকুৱা নহয় যে ই ওলাই আহিব খুজিছে যেনেকৈ মই বজাইছোঁ সেই ৰেছপন্সটোৱে মই পাইছোঁ অ'কে মজা ৰেছপন্স বহুত ধুনীয়া যিটো মই এখন গিটাৰত পোৱা নাই যেতিয়া মই বজাইছোঁ ইয়াৰ যিটো বেছ হয় বেছটো অলপ আছে মই আগৰ গিটাৰত বেছ একেবাৰে নাছিলে সেইটো মই সঁচাকৈ দিগদাৰী পাওঁ এবাৰ মই ৰেকৰ্ড কৰিব যাওঁতে মোক মই মানে ফিল কৰিছিলোঁ যে সেই বস্তু মোক অকণ লাগে কিন্তু ইয়াৰ বেছটো বহুত ধুনীয়া স্পেচিয়েলি ইয়াৰ বডি চাইজটোৰ কাৰণে ইটছ অডিটৰিয়াম গ্ৰেণ্ড অডিটৰিয়াম চাইজ হয় গিটাৰখন ইয়ামাহা F310খনৰ যেনেকুৱা থাকিব চাইজটো সিমানেই হ'ব লাগে মোৰ মনে তাতকৈ অকণমান ডাঙৰ হ'ব পাৰে নহয় চাগে সেইটোৱে হ'ব লাগে এইখনৰ একদম চেপেটা বডিটো এইখনৰ মোৰ
বহুত চেপেটা বডি স্লিম এখন সেইকাৰণে ইয়াৰ বেছটো কম আছে স্কুপ হৈ থাকে মিচখিনি হাই অকণমান কিন্তু ইয়াত বহুত ধুনীয়া বেলেঞ্চ হৈ আছে কিবা এটা ফিংগাৰ ষ্টাইল বজাই চাওঁ কি বজাওঁ বঢ়িয়া আই এম ছ' হেপী বহুত ভাল লাগিছে আকৌ এবাৰ ক'ম থেংক ইউ মনদীপ ইমান ধুনীয়াকৈ তুমি মোক গাইড কৰি দিলা এখন গিটাৰৰ কাৰণে ইটছ প্ৰাইচলেছ মই তোমাক যি কওঁ যি নকওঁ ইটছ জাষ্ট প্ৰাইচলেছ মানে থেংক ইউ ভেৰি মাছ নহ'লে হয়তো মই বেলেগ কিবা এখন গিটাৰো কিনিব পাৰিলোঁ হয় নহয় জানো হাইব্ৰিড পিক কৰি বজাই চাওঁ এতিয়া হাইব্ৰিড পিক কৰি কেনেকুৱা লাগে
মই সোমাই গৈছো মানে ক'বাত বজাই ক'বাত সোমাই গৈছোগে আই এম হাইলি ছেটিছফাইড থেংক ইউ মনদীপ থেংক ইউ bajao.com আপোনালোকে যদি গিটাৰ কিনিম বুলি ভাবে মই আকৌ কৈছো ডিটেইলছ তেওঁৰ ইনষ্টাগ্ৰামৰ লিংক মোৰ তলত আছে আৰু এখন গিটাৰ লোৱাৰ কাৰণ আছে লাহেকে কম কিয় মই লৈছো আই এম প্লেনিং সামথিং বিগ চাওঁ কি হয় এই বছৰ নহয় অহা বছৰ অ'কে ঠিক আছে অ'কে দেন থেংক ইউ মই ইয়াৰ পিকআপ চিষ্টেমটো মই কৰা নাই কাৰণ মোৰ ইয়াত ফেচিলিটি নাই আৰু মই মাইকত বজাই বেছি ভাল পাওঁ পিকআপত বজাই ইমান ভাল নাপাওঁ তো এইটো চাগে ভালেই হ'ব ইয়াত মই কৰাবলৈ মোৰ একো ফেচিলিটি নাই তো সেইকাৰণে মই সদায় মাইকতে কৰোঁ অ'কে চি ইউ ইন দ্য নেক্সট ভিডিঅ' নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকে লাষ্ট কেইটামান ভিডিঅ'ত বহুত ভিউজ আহিছে ছাবস্ক্ৰাইবাৰো বাঢ়িছে বেয়া লগা নাই মনটো ভালেই লাগিছে বাৰু অ'কে তো তেনেকেই ছাপোৰ্ট কৰি থাকিব চি ইউ ইন দ্য নেক্সট ভিডিঅ' বাই বাই